নমস্কাৰ, আপোনালোকে চাই আছে অসম 24। এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং। তিনিচুকীয়াত আলফা স্বাধীনৰ ডাঙৰ কুটাঘাটৰ ষড়যন্ত্ৰ ব্যৰ্থ হৈছে, লগতে দুজন কেডাৰ গ্ৰেপ্তাৰ কৰা হৈছে। উজনি অসমৰ তিনিচুকীয়া জিলাত নিষিদ্ধ ঘোষিত আলফা স্বাধীনৰ এক সম্ভাৱ্য সন্ত্ৰাসবাদী কুটাঘাটৰ ষড়যন্ত্ৰ ব্যৰ্থ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে। গোপন সূত্ৰৰ ভিত্তিত চলোৱা এক বিশেষ অভিযানত সংগঠনটোৰ দুজন সক্ৰিয় কেডাৰ গ্ৰেপ্তাৰ কৰা হয়। তিনিচুকীয়াৰ আৰক্ষী অধিক জনোৱা অনুসৰি ধৃত কেডাৰ দুজনে চহৰত প্ৰৱেশ কৰি অসামৰিক লোকক লক্ষ্য কৰি গুলীচালনা আৰু হেণ্ড গ্ৰেনেড বিস্ফোৰণ ঘটাই সন্ত্ৰাসৰ পৰিৱেশ সৃষ্টি কৰাৰ পৰিকল্পনা ৰচিছিল। কিন্তু নিৰাপত্তা বাহিনীৰ ক্ষিপ্ৰ আৰু সুচিন্তিত অভিযানৰ ফলত কোনো অঘটন সংঘটিত হোৱাৰ পূৰ্বে তেওঁলোকক কৰায়ত্ব কৰা সম্ভৱ হয়। অভিযানত ধৃতসকলৰ জিম্মাৰ পৰা দুটা স্বয়ংক্ৰিয় ৰাইফল, দুটা সজীৱ হেণ্ড গ্ৰেনেড, আত্মগোপনৰ বাবে ব্যৱহৃত বিভিন্ন সামগ্ৰী জব্দ কৰা হয়। আৰক্ষীয়ে জনাইছে যে অনাগত 15 আগষ্টৰ স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ জিলাখনত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে। একে সময়তে কোনো সন্দেহজনক গতিবিধি বা ধন দাবীৰ তথ্য লাভ কৰিলে তৎক্ষণাত আৰক্ষীক জনাবলৈ সাধাৰণ ৰাইজক আহ্বান জনাইছে প্ৰশাসনে। তেওঁলোকৰ দুজনৰ নাম হ'ল, এজন হ'ল চিউৰ অসম, তাৰ হ'ল আপোনাৰ পানীতোলা, আৰু বেলেগ এজন আছে মনোজ অসম, তেওঁৰ ঘৰ হ'ল আপোনাৰ কৰ্দৈগুৰি বাট। বৃহৎ কি পৰিকল্পনা আছিল, কিবা ইনপুট পাইছিল আৰু কিবা ইনপুট আছে নেকি? এইটো ইনপুট কেনেকৈ পালোঁ এইটোতো অপাৰেশ্যনেল বস্তু, এইটোতো আমি ডিছক্ল'জ কৰিব নোৱাৰোঁ। কিন্তু আৰু ইনপুট মানে এতিয়া 15 আগষ্ট আহি আছে। 15 আগষ্ট সদায় আমাৰ কাৰণে